নমস্কাৰ বন্ধুসকল, দৈনন্দিন জীৱনত আমাৰ স্বাস্থ্য ভালে ৰাখিবলৈ আমাক ভাল খাদ্য আৰু কিছুমান কাৰ্যকলাপৰ প্ৰয়োজন হয়। গতিকে আজি আমি আলোচনা কৰিম যে কেনেকুৱা ধৰণৰ কাৰ্যকলাপ বা কেনেকুৱা ধৰণৰ খাদ্য খালে কি কাৰণে ভাল অথবা কোনটো খাদ্যই কি বেমাৰ ভাল কৰে। সকলোখিনি জানিবলৈ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। স্বাগতম জনাইছোঁ ইনফৰ্মেটিভ 24/7লৈ। আপোনালোকে চাই আছে ইনফৰ্মেটিভ 24/7। প্ৰথমতে হৈছে পানী। পানীয়ে শৰীৰ দীৰ্ঘজীৱী কৰে। পানীয়ে হৈছে প্ৰাণীৰ প্ৰাণ। গতিকে আপোনালোকে সদায় 2 বা 3 লিটাৰকৈ পানী খাবলৈ চেষ্টা কৰিব। দ্বিতীয়তে হৈছে টোপনি। টোপনি হৈছে দেহৰ মহা ঔষধ। যিমান ভালদৰে আপোনালোকে টোপনি মাৰিব বা শুব, আপোনালোকৰ স্বাস্থ্য সিমানে ভালে থাকিব। দৈনিক আপোনালোকে 8 ঘণ্টাকৈ শুবলৈ চেষ্টা কৰিব। 3 নম্বৰতে হৈছে সেউজীয়া শাক। সেউজীয়া শাকে তেজ পৰিষ্কাৰ কৰি ৰাখে। গতিকে আপোনালোকে সেউজীয়া শাক খাব। 4 নম্বৰতে হৈছে খোজ কঢ়া। খোজ কঢ়া হৈছে হৃদৰোগৰ ঔষধ। গতিকে আপোনালোকে নিতৌ খোজ কাঢ়িবলৈ চেষ্টা কৰিব। 5 নম্বৰতে হৈছে সৰল খাদ্য অথবা চিম্পুল খানা। সৰল খাদ্যই আপোনালোকক দীৰ্ঘায়ু কৰিব। যিমানে আপোনালোকে চিম্পুল খানা খাব, সিমানে আপোনালোক দীৰ্ঘায়ু হ'ব। 6 নম্বৰতে হৈছে কম মানসিক চাপ অৰ্থাৎ কম টেনচন। কম মানসিক চাপে আপোনালোকৰ আধা ৰোগ কম কৰিব। গতিকে আপোনালোকে সদায় টেনচন কম কৰিবলৈ চাব। 7 নম্বৰতে হৈছে ফল। ফলে আপোনালোকৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। গতিকে আপোনালোকে ফল খাব, আপোনালোকৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হ'ব। 8 নম্বৰতে হৈছে ৰ'দৰ পোহৰ। আমি সকলোৱে জানো যে ৰ'দৰ পোহৰত ভিটামিন ডি পোৱা যায়। 9 নম্বৰতে হৈছে তেল কম। তেল কম কৰিলে আপোনালোকৰ শিৰ সদায় পৰিষ্কাৰ হৈ থাকিব। বন্ধুসকল, আপোনালোকে খাদ্যত সদায় তেল কমকৈ খাব, আপোনালোকৰ শিৰ সদায় পৰিষ্কাৰ হৈ থাকিব। 10 নম্বৰতে হৈছে সীমিত মিঠাই। সীমিত মিঠাই মানে হৈছে মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰা। আপোনালোকে মিঠাই ওপৰত কণ্ট্ৰল কৰিব, আপোনালোকৰ মধুমেহ ৰোগ সদায় নিয়ন্ত্ৰণ হৈ থাকিব। 11 নম্বৰতে হৈছে নিমখ হ্ৰাস অথবা নিমখ কম। যিমানে আপোনালোকে নিমখ কমকৈ খাবলৈ চেষ্টা কৰিব, সিমানে আপোনালোকৰ ৰক্তচাপ অৰ্থাৎ ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণ হৈ থাকিব। তো বন্ধুসকল, আজি আপোনালোকে জানিব পাৰিলে যে দেহৰ বাবে বহু প্ৰয়োজনীয় কথা। এনেধৰণৰ ভিডিঅ'ৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ।